Welcome to our Bible Quiz channel. প্ৰশ্ন নং 1 পবিত্ৰ বাইবেল ঈশ্বৰ নিশ্বাসিত বুলি ক'ত উল্লেখ আছে? উত্তৰ 2 তিমথিয় 3:16 পদ। প্ৰশ্ন নম্বৰ 2 পবিত্ৰ বাইবেলত কিমানটা পুস্তক আছে? উত্তৰ 66টা পুস্তক আছে। প্ৰশ্ন নম্বৰ 3 বাইবেলৰ ভাগ দুটা কি কি? উত্তৰ পুৰণি নিয়ম আৰু নতুন নিয়ম। প্ৰশ্ন নম্বৰ 4 বাইবেল শব্দটো ক'ৰ পৰা উৎপন্ন হৈছে? উত্তৰ বাইবেল শব্দটো গ্ৰীক শব্দ বিব্লিয়ৰ পৰা উৎপন্ন হৈছে। প্ৰশ্ন নম্বৰ 5 বাইবেল শব্দৰ অৰ্থ কি? উত্তৰ ধৰ্মশাস্ত্ৰ বা ঈশ্বৰৰ বাক্য। প্ৰশ্ন নম্বৰ 6 বাইবেল কিমানজন মানুহৰ দ্বাৰা লিখা হৈছিল? উত্তৰ প্ৰায় 37জন মানুহৰ দ্বাৰা লিখা হৈছিল। প্ৰশ্ন নম্বৰ 7 প্ৰথম অসমীয়া বাইবেল কিমান চনত ছপা কৰা হৈছিল? উত্তৰ 1813 চনত। প্ৰশ্ন নম্বৰ 8 পুৰণি নিয়মৰ শেষ পুস্তকৰ নাম কি? উত্তৰ হৈছে মলাখী। প্ৰশ্ন নং 9 প্ৰকাশিত বাক্য কিতাপৰ লেখক কোন? উত্তৰ জোহন।
Thank you for visiting our channel. Please like, share and subscribe.